হে দোস্ত কি খবৰ? তো দোস্ত আজি আমি আচলতে ভাবিছিলোঁ যে দুৰ্গা পূজাৰ আজি বৰবলি দিনা, গতিকে বৰবলি ভালকৈ চাম টাউনৰ মাজত, কিন্তু বতৰটোহে অলপ বেয়া কৰি দিলে, মাজতে বৰষুণ জাক দি দিলে আৰু সকলোৰে মনবোৰ সেমেকা কৰি দিলে। তথাপি একো নাই, আমি পূজা যিহেতু চাবই লাগিব, গতিকে পূজা চাম আৰু আজি টাউনত নহয়, টাউনৰ পৰা অলপ আঁতৰত চাম। ক'ত চাম সেইটো মই কৈ আছোঁ আপোনাক। তো দোস্ত গোলাঘাটৰ পৰা প্ৰায় 6 কিলোমিটাৰমান দূৰত আহোম ৰাজত্বকালৰ শ্ৰী শ্ৰী কুতুহাগুৰি দেৱালয়ত শাৰদীয় দুৰ্গা পূজা পাতিছে বোলে। আমি তাত চাবলৈ যাম। এয়া আপুনি দেখিছে মোৰ সন্মুখতে আছে এখনি তোৰণ, তাত লিখা হৈছে আহোম ৰাজত্বকালৰ কুতুহাগুৰি দেৱালয়। এইফালেদি আমি সোমাই যাম আৰু তাতে চাম কেনেকৈ ধৰণৰ। আমি এতিয়া সোমাই যাব লৈছোঁ। ইয়াত লিখা আছে শ্ৰী শ্ৰী কুতুহাগুৰি দেৱালয় শাৰদীয় দুৰ্গা পূজা উদযাপন। ইয়াত দুৰ্গা পূজা উদযাপন কৰিতো আমি সোমাই গৈছোঁ। বিশ্বশান্তি আধ্যাত্মিক চিত্ৰ প্ৰদৰ্শনী বুলি এটা অনুষ্ঠানৰ নাম পাইছোঁ, তাত মই সোমাই আহিছোঁ। কি কি আছে আমি চাম। এয়াই হৈছে কুটুম্বাগুৰি দেৱালয়। এতিয়া বিষয়ে অকণমান জানিবলৈ মন। এইখনেই হৈছে সেই দেৱালয়, যিখন দেৱালয় বহু বছৰ পুৰণি যাওঁতেযোগীয়া দেৱালয়। এখন ৰজা শিৱসিংহৰ দিনতে প্ৰতিষ্ঠা হোৱা বুলি কোৱা হৈছে ইয়াত। আৰু আজি ইয়াতে জীৱন্ত দুৰ্গা প্ৰতিমা প্ৰদৰ্শন কৰিব। এতিয়া দেৱালয়ত চাকি বন্তি জ্বলাইছে, আপোনালোকে চাব পাৰে। সোমাইছোঁহি, ইয়াত পণ্ডিত বহি আছে, পূজাৰী, আৰু ইয়াতে পূজা অৰ্চনা কৰে। এইখনেই হৈছে দেৱালয়। এনেকৈ দেখা পাব পাৰে কেনেকৈ ধৰণে আটক ধুনীয়াকৈ বনোৱা হৈছে। নহ'লে ওপৰ চৰা দৰকাৰ এইদৰে দেখি বৰ সুন্দৰকৈ বনোৱা হয়। গতিকে এয়াই কুটুম্বাগুৰি দেৱালয়। আপুনি দেৱালয়ৰ বিষয়ে। আমাৰ শ্ৰী শ্ৰী কুতুহাগুৰি দেৱালয় অসমৰ অতি প্ৰাচীন 10খন দেৱালয়ৰ ভিতৰত এখন। কিন্তু আমাৰ অঞ্চলটো সামাজিকভাৱে কিবা কাৰণত পিছপৰা কাৰণে হয়তো আমি এই দেৱালয়খন উন্নতি শিখৰলৈ নিবলৈ অকণমান অসমৰ্থ হ'লোঁ। যি কি নহওক 1738 চনতে শিৱসিংহ ৰজাৰ দিনতে এই দেৱালয়খন প্ৰতিষ্ঠা হৈছিল আৰু তাহানিৰ কালৰ পৰা এই দেৱালয়ত সেৱা পূজা চলি আছে। ইতিমধ্যে আমাৰ দেৱালয়ত শক্তিপীঠ বলি বিধানৰ মেইন প্ৰথা আছিলে। ইয়াতে আমি দেখিবলৈ পাইছোঁ যে বলি বিধানৰ লগতে মাহ প্ৰসাদে বৈষ্ণৱী পন্থাও ইয়াত দেৱী দুৰ্গাক বন্দনা কৰে। আজি আমাৰ মহাষ্টমীত ৰাতিপুৱাৰ পৰা এতিয়ালৈকে বহু সংখ্যক ভক্তৰ ভিৰ হৈছিল। আৰু এটা জনবিশ্বাস আছে, এই দেৱালয়ত পূজা সেৱা কৰিলে ভক্তসকলৰ মনৰ বাঞ্ছা পূৰ্ণ হয়। সেই উদ্দেশ্যে আমাৰ এই গোলাঘাট জিলাখনৰ উপৰিও বিভিন্ন ঠাইৰ পৰা এই দেৱালয়লৈ ভক্তসকল আহে। আপোনালোকে আজি আমি গম পাইছোঁ শিৱসাগৰ নাজিৰা তাৰপৰাও আমাৰ ভক্তসকল আহিছে। গোলাঘাট জিলাৰ অন্তৰ্গত বহুত দূৰণি ঠাইৰ পৰা আমাৰ ইয়ালৈ ভক্তসকল আহে, আগতেও আহে। আজিও দুবছৰ ক'ভিড পৰিস্থিতিৰ কাৰণে অকণমান ম্লান হৈছিল, কিন্তু এইবাৰ আমি যথেষ্ট সংখ্যক ভকতক দেখা পালোঁ। আৰু এই দেৱালয় প্ৰায় আমাৰ 20 বিঘামান মাটি আছে। কিছু মাটি বিলীন হৈ গৈছিল, আমি উদ্ধাৰ দিশত গৈ আছোঁ। আৰু এটা কাছ প্ৰধান বৰপুখুৰী আছে, তাত 200 বছৰীয়া কাছ আছে। 200 বছৰীয়া কাছ ইতিমধ্যে মৃত্যু হৈছে, এতিয়াও 5 বছৰীয়া তাত কাছ আছে। আৰু এই দেৱী মূৰ্তি উদ্ভাৱ হৈছিল কুতুহা বাঁহৰ তলত। এই কুতুহা বাঁহৰ দেৱী মূৰ্তি উদ্ধাৰ হোৱাৰ কাৰণে দেৱালয়খন কুতুহাগুৰি নামে খ্যাত। বহুত দিনৰ আগতে, এতিয়া দেৱাল প্ৰতিষ্ঠা হোৱাৰ আগতে এটা কাহিনী আছে। জনশ্ৰুতিৰ মতে শুনিছিলোঁ যে কুতুহা বাঁহৰ তলত আমাৰ ইয়াৰ সৰু সৰু গৰখীয়া ল'ৰাই ফৰিং বলি মাছ বলি দিছিল। তেতিয়া দি থাকোঁতে এজন ল'ৰাৰ তাতে কিবা স্বপ্ন দেখিলে যে দেৱী মূৰ্তি আছে, আৰু সেই দেৱী মূৰ্তি খণ্ডন কৰি প্ৰতিষ্ঠা কৰি আজি 8 পুৰুষ হৈ আছে। দেৱালয়খন 6 পুৰুষ চক্ৰৱৰ্তী ফেমিলিছ আছে, তাৰ আগৰ 2 পুৰুষ বিশ্বচাৰ দেৱ আৰু ফুলপানী শৰ্মাই চলাইছিল। আৰু তাহানি যুগৰ পৰা এতিয়ালৈকে চলি আছে। সকলো আধ্যাত্মিকতাৰ ওপৰত প্ৰতিষ্ঠিত শ্ৰীমদ ভাগৱত গীতাৰ সত্যসাৰ আছে। সহজ জীৱনৰ সুখ শান্তিৰ প্ৰতীক।
নগৰী দেৱালয়, য'ত প্ৰাচীন কালৰ পৰাই দুৰ্গা পূজা পতা হয় আৰু 1 নম্বৰ শক্তিপীঠ বুলি কোৱা হৈছে ইয়াত। গতিকে আপোনালোকক এই ভিডিঅ'টো কেনে লাগিল জনাব, আৰু যদি ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰিব, লগতে